নমস্কাৰ, মই কংকনা মেধি। মই এগৰাকী সহকাৰী যোগ শিক্ষয়িত্ৰী, পতঞ্জলি যোগপীঠ হৰিদ্বাৰৰ পৰা প্ৰমাণপত্ৰ প্ৰাপ্ত। আজি মই এটা বিশেষ সমস্যাৰ বিষয়ে ক'বলৈ ওলাইছোঁ, সেইটো হৈছে মহিলাসকলৰ ঋতুচক্ৰৰ সময়ত হোৱা যিটো বেদনা, বিষ বা তলপেটত হোৱা কিছু সমস্যা। আমাৰ যি ভেজাইনা পজিশ্যন আছে তাতো এটা বিষ অনুভৱ হয়, যাক আমি ভালভোডাইনিয়া বুলি কওঁ। এই সমস্যাবোৰৰ লগত আমি কেনেকৈ যুঁজিম? যিহেতু আমি ঋতুচক্ৰ চলি থকাৰ সময়ত আমি টান কিবা আসন বা প্ৰাণায়াম কৰিব নোৱাৰোঁ, যিটো আমাৰ পক্ষে যথেষ্ট ক্ষতিকাৰক বুলি বিবেচিত হ'ব পাৰে। গতিকে আমি যিকেইদিন আমাৰ ঋতুচক্ৰ চলি নাথাকে, আমাৰ মাহৰ বাকীকেইটা নৰ্মেল দিনত আমি এটা বিশেষ আসন কৰি পেলাই সেই সমস্যাবোৰৰ সৈতে যুঁজিব পাৰোঁ বা সেই সমস্যাবোৰৰ একেবাৰে সমাধান কৰিব পাৰোঁ। সেই আসনটোৰ নাম হৈছে ভদ্ৰাসন। আমি ইংৰাজীত সেইটোক বাটাৰফ্লাই বুলি কওঁ আৰু হিন্দীত তিতলী আসন বুলি কয়। গতিকে সেইটো আসন কৰি পেলাই আমি এই ধৰণৰ সমস্যাৰ লগত যুঁজিব পাৰোঁ। গতিকে পলম নকৰি আহক, সেই আসনটো আমি অভ্যাস কৰোঁ। প্ৰথমে এনেকৈ ভৰিকেইখন মেলি ল'ব, হাতখন ইয়াত থ'ব, যদি দেখিবলৈ অসুবিধা হৈছে, হাতখন ইয়াত থ'ব আৰু মেৰুদণ্ড একদম চিধা থাকিব। তাৰপিছত লাহে লাহে ভৰি দুখন এনেকৈ এই স্থানটোলৈ আনিবলৈ যত্ন কৰিব, য'ত আমাৰ মূলাধাৰ চক্ৰটো থাকে বুলি আমি জানো। সেই পজিশ্যনত আনিব, হাত দুখন এনেকৈ বন্ধ কৰিব, ইয়াত লগাব আৰু যিমান পাৰে বাটাৰফ্লাই, আমাৰ যি পখিলাই যেনেকৈ পাখি মাৰে তেনেকৈ এইটো কৰিবলৈ আৰম্ভ কৰিব। আৰু এই আসনটো আমি যিহেতু ঋতুস্ৰাৱ চলি থকাৰ সময়ত কৰিব নোৱাৰোঁ, গতিকে বাকীকেইটা দিনত যদি আমি এইটো অভ্যাস কৰোঁ, আমাৰ বিভিন্ন ধৰণৰ ঋতুচক্ৰৰ লগত জড়িত সমস্যা, আমাৰ ব্লিডিং ৰেগুলাৰ হ'ব, সকলো ধৰণৰ তেনেকুৱা সমস্যাৰ পৰা আমি উপশম পাব পাৰোঁ। আৰু এই আসনটোৰ আৰু বহুতো উপকাৰ আছে, যিটো আজি এই ভিডিঅ'টোত মই উল্লেখ নকৰোঁ, কাৰণ বিশেষকৈ যিহেতু এই ভিডিঅ'টো মই মহিলাসকলৰ বাবে বনাইছোঁ, গতিকে আজি অকল মই ঋতুচক্ৰৰ লগত জড়িত সমস্যাবোৰৰ কথাই আলোচনা কৰিম। আৰু যেতিয়া আমাৰ ব্লিডিং চলি থাকে, মেনষ্ট্ৰুৱেশ্যন চলি থাকে, তেতিয়া যিহেতু আমি এই আসনটো কৰিব নোৱাৰোঁ, গতিকে সেই সময়খিনিত আমি সাধাৰণ অনুলোম বিলোম প্ৰাণায়ামটো অভ্যাস কৰিব পাৰোঁ, গৰম পানী খাব পাৰোঁ। তেনেকুৱা ধৰণৰ কিছুমান ঘৰুৱা যতন লৈ পেলাই আমি এই সমস্যাটোৰ সৈতে যুঁজিব পাৰোঁ। গতিকে আপোনালোকে যিমান সময় সম্ভৱ এই আসনটো প্ৰতিদিনে সদায় কৰিবলৈ যত্ন কৰিব, যাতে আমি এই আমাৰ একদম খুব গুৰুত্বপূৰ্ণ সমস্যাটোৰ লগত যাতে আমি যুঁজি পেলাই আমি মুক্তি পাব পাৰোঁ। আৰু আমি যদি সুস্থ থাকিম, আমাৰ দেশখন সুস্থ থাকিব। এখন দেশৰ নাৰী যদি সবল থাকে, সুস্থ থাকে, গোটেই দেশখনৰ ওপৰতে তাৰ এটা সুপ্ৰভাৱ পৰিব। আমি সকলো সুস্থ থাকোঁ, সকলোৰে মংগল হওক, তাৰে কামনা